যিকোনো মোবাইলত সি এণ্ড্ৰইডে হওক বা আইফোনেই হওক বা উইণ্ড'জ ফোনেই হওক সকলো ইউজাৰে এটা ডাঙৰ প্ৰব্লেমৰ সন্মুখীন হয়। সেইটো হ'ল হিটিং বা টেম্পাৰেচাৰ হাই বুলি কয়। যদি আপোনাৰ ফোনো হিট হয় বা গৰম হয় মোবাইলটো, তেতিয়াহ'লে এই ভিডিঅ'টো নিশ্চয় চাওক। এই ভিডিঅ'টোত মই আজি আপোনালোকক ক'ম কিমান ডিগ্ৰীলৈ হিট হোৱাটো নৰ্মেল আৰু এইটো মানে কেনেকৈ ঠিক কৰিব পাৰি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰে আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি আপুনি নিউ হয়, আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে ঘণ্টা বাটনটো দবাই দিব নাপাহৰিব। চাওক, তাৰ আগতে মই এটা কথা ক'ব খোজোঁ। আজিকালি সকলো ইলেক্ট্ৰনিক গেজেটেই হওক বা যিকোনো ইলেক্ট্ৰনিক বস্তুৱেই হওক চব হিট হয়, মানে গৰম হয়। যেনেকৈ ধৰি ল'ব পাৰে আপোনাৰ কম্পিউটাৰটো গৰম হয়, তাক ঠাণ্ডা কৰিবলৈ কম্পিউটাৰৰ যোনটো CPU আছে, CPUটোত এখন পাংখা লগোৱা থাকে, যিয়ে মানে CPU মানে কম্পিউটাৰটোক ঠাণ্ডা কৰি ৰাখে। এতিয়া গৰম হোৱাৰ কাৰণ বহুতো আছে। তাৰে প্ৰথম কাৰণটো হ'ল প্ৰচেছৰ। আপোনাৰ মোবাইলৰ মেইন যোনবোৰ কাম থাকে সেইটো প্ৰচেছৰে সম্পন্ন কৰে। এই প্ৰচেছৰত বহুতো সৰু সৰু ইলেক্ট্ৰন আছে, আৰু যেতিয়া প্ৰচেছৰটো কাম কৰে আৰু সেই ইলেক্ট্ৰনবোৰে বহুত স্পীডত গতি কৰে, আৰু সেই গতিৰ ফলত যেতিয়া ইটো সিটো ইলেক্ট্ৰন খুন্দা খায় তেতিয়া হিট উৎপন্ন হয়, মানে গৰম উৎপন্ন হয়। আজিকালি মোবাইলবোৰ বহুত স্লিম হৈ গৈছে, আৰু যেতিয়া মোবাইলৰ ভিতৰত মানে হিট জেনেৰেট হয় তেতিয়া ই বাহিৰলৈ ওলাই আহিব নোৱাৰে, আৰু তেতিয়া আপুনি মোবাইলটোৰ বডিত গৰম অনুভৱ কৰে। দ্বিতীয় কাৰণটো হ'ল অভাৰলোড। আপুনি যেতিয়া নৰ্মেল মেছেজ বা নৰ্মেল কল এটা কৰি থাকে তেতিয়া আপোনাৰ ফোন কোনো ধৰণৰ হিট নহয়। আৰু যদি আপুনি কিবা গেম খেলি থাকে আৰু লগতে যি অন্য কিবা ডাউনলোড কৰি থৈ দিয়ে, নতুবা কিবা যি ফুল HD বা 4K ৰেকৰ্ডিং কৰে বা শ্ল' কৰে বা টাইম স্লেপত ভিডিঅ' কৰে, তেতিয়াহ'লে আপোনাৰ ফোনটো অলপ হিট হোৱাৰ সম্ভাৱনা আছে। আৰু এনেধৰণৰ কাৰণত ফোনৰ প্ৰচেছৰে বহুত স্পীডত কাম কৰে। আৰু মই আগতে কৈছোঁ যে যিমান স্পীডত মানে কাম কৰিব প্ৰচেছৰে, সিমান মানে সোনকালে ফোনটো গৰম হ'ব। আৰু এতিয়া কথাটো হ'ল যে কিমান ডিগ্ৰীত নৰ্মেল আৰু কিমান ডিগ্ৰীত অভাৰলোড হয়। কোনো এটা ফোন যদি মেক্সিমাম 30 বা 35 ডিগ্ৰী হয় বা তাৰ তলত হয়, তেতিয়া তাক নৰ্মেল বুলি ধৰিব পাৰি। আৰু যদি আপুনি লিমিট ক্ৰছ কৰি দিয়ে, সেই টেম্পাৰেচাৰৰ লিমিট, তেতিয়া আপোনাৰ তাত এটা মেছেজ আহিব অভাৰ টেম্পাৰেচাৰ হোৱা বুলি, আৰু হয়তো মোবাইলটো ছুইচ অফ হৈ যাবও পাৰে। তো ইয়াৰ পৰা হাত ধৰাৰ এটাই উপায় যে আপুনি বস্তুটো মানে লিমিটত ইউজ কৰক, এতিয়া মানে গৰম হোৱাৰ ইমান এটা সম্ভাৱনা। তো আজিৰ ভিডিঅ'টো ইমানেই, আৰু কিবা যি সুধিব লগা আছে তলত কমেণ্ট কৰি সুধিব পাৰে, আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।